আপোনালোকে স্ক্ৰীনত দেখা পাই আছে মই বহুতো প্ৰশ্ন কাকত কালেক্ট কৰিছোঁ হয় মই বহুতো ক্লাছ 8 আৰু ক্লাছ 9ৰ প্ৰশ্ন কাকতবোৰ কালেক্ট কৰিছোঁ আৰু এই সকলোবোৰ মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দিয়াৰ চেষ্টা কৰিম তেন্তে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ক্লাছ 9ৰ এছামিছৰ প্ৰশ্ন কাকতখন দিয়াৰ চেষ্টা কৰিম এইখন ক্লাছ 9ৰ প্ৰশ্ন কাকত হয় অন্য এখন ডিষ্ট্ৰিক্টৰ দৰং ডিষ্ট্ৰিক্টৰ হয় আৰু এইখন ইউনিট টেষ্টৰ হয় ইউনিট টেষ্টৰ কুৱেশ্যন পেপাৰ হয় আৰু আপোনালোকে এই কুৱেশ্যনবোৰ চাই ফেলে অলপ প্ৰেক্টিছ কৰিব পাৰে ঘৰত আৰু যেহেতু পৰীক্ষা হ'ব গৈ আছে আকৌ তাৰ বাবে আপোনালোকে প্ৰস্তুতি চলাব পাৰে তেন্তে বলক ভিডিঅ'টোত আমি আগবাঢ়ো ইয়াত দেখা পাই আছে প্ৰথম প্ৰশ্নটোত সুধিছে প্ৰথম কুৱেশ্যনটোত সুধিছে যে সজ ব্যৱহাৰৰ অনুপান কি সজ ব্যৱহাৰৰ অনুপান কি 1 নম্বৰ আছে তাৰপাছত সুধিছে খ নম্বৰত সময় কি গতিত ঘূৰে সময় কি গতিত ঘূৰে এই কুৱেশ্যনটোতো 1 নম্বৰ আছে তাৰপাছত গ নম্বৰ ইয়াতে সুধিছে সিদ্ধাৰ্থহঁতৰ শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি আছিল হয় সিদ্ধাৰ্থহঁতৰ শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি আছিল এই কুৱেশ্যনটোতো 1 নম্বৰ আছে তাৰপাছত সুধিছে বহল ব্যাকৰণ পুথিখন কাৰ ৰচনা বহল ব্যাকৰণ পুথিখন কাৰ ৰচনা এই কুৱেশ্যনটোতো 1 নম্বৰ আছে তাৰপাছত সুধিছে 9 নম্বৰ সময়ক কিহৰ লগত তুলনা কৰিব পাৰি সময়ক কিহৰ লগত তুলনা কৰিব পাৰি আৰু এই কুৱেশ্যনটোতো 1 নম্বৰ আছে তাৰপাছত 2 নম্বৰত উত্তৰ লিখিব কৈছে প্ৰতিটো 7টা কুৱেশ্যন দিছে 2 নম্বৰত আৰু প্ৰতিটোতে 2 নম্বৰ কৈ দিছে টোটেল 14 মাৰ্ক প্ৰথমতে দিছে উৰা বাতৰি মানে কি হয় উৰা বাতৰি মানে কি লিখিব কৈছে তাৰপাছত খ নম্বৰত সুধিছে মানুহেই পৰাৎপৰ বোলা কথাষাৰৰ অৰ্থ কি ইয়াত কৈছে মানুহেই পৰাৎপৰৰ বোলা কথাষাৰৰ অৰ্থ কি তাৰপাছত গ নম্বৰত শব্দৰ অৰ্থ লিখিব কৈছে আৰু প্ৰথম শব্দটো দিছে সন্তোষ তাৰপাছত দিছে উপদ্ৰৱ তাৰপাছত দিছে গৰিহণা তাৰপাছত দিছে ধাৰিপাতি আৰু এই শব্দবোৰৰ অৰ্থ লিখিব কৈছে তাৰপাছত খ নম্বৰটোত কৈছে যুঁজ গদ্যটিৰ লেখক কোন আৰু তেওঁৰ জন্ম ক'ত হয় যুঁজ গদ্যটি কোনে লিখিছিল সেই লেখকজনৰ নাম আৰু তেওঁৰ জন্মস্থান লিখিব কৈছে তাৰপাছত 19 নম্বৰত লিখিব দিছে অন্ধবিশ্বাস আৰু কুসংস্কাৰ আঁতৰ কৰাৰ বাবে কিহক শক্তিশালী আহিলা হিচাপে গণ্য কৰা হয় হয় অন্ধবিশ্বাস আৰু কুসংস্কাৰ আঁতৰ কৰাৰ বাবে কিহক শক্তিশালী আহিলা হিচাপে গণ্য কৰা হয় তাৰপাছত 6 নম্বৰ প্ৰশ্নটোত কৈছে পাদ্য অৰ্ঘ্যলৈ মানুহক পূজা কৰাৰ অৰ্থ কি হয় পাদ্য অৰ্ঘ্যলৈ মানুহক পূজা কৰাৰ অৰ্থ কি ইয়াত লিখিব কৈছে তাৰপাছত দ্বিতীয় 6 নম্বৰটোত কৈছে সন্ধি ভাঙা হয় সন্ধি ভাঙিব কৈছে ইয়াতে 4টা শব্দ দি আছে শকাব্দ খ্ৰীষ্টাব্দ শংকৰদেৱ আৰু চৈতন্যবাদ আৰু এই শব্দবোৰৰ সন্ধি ভাঙিব কৈছে তাৰপাছত 3 নম্বৰটোত লিখিব দিছে ব্যৱহাৰৰ প্ৰণালীক সামান্য কথা বুলি কিয় উল্লেখ কৰিব নোৱাৰি আৰু ইয়াত 3 নম্বৰ দিছে ইয়াত কুৱেশ্যনটোত কৈছে ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি কিয় উল্লেখ কৰিব নোৱাৰি 3 মাৰ্ক দিছে তাৰপাছত 4 নম্বৰত সুধিছে নিৰ্মলে কিয় বহু দিনৰ বাবে বাহিৰলৈ যাবলগীয়া হৈছিল হয় ইয়াত কুৱেশ্যন সুধিছে 4 নম্বৰত নিৰ্মলে কিয় বহু দিনৰ বাবে বাহিৰলৈ যাবলগীয়া হৈছিল আৰু ইয়াৰ মাৰ্ক দিছে 3 নম্বৰ তাৰপাছত 5 নম্বৰত কৈছে ব্যাখ্যা কৰা 5 নম্বৰত ব্যাখ্যা কৰিব দিছে 5 মাৰ্ক আছে ব্যাখ্যা কৰিব কৈছে যে যাক যোগী নাপায়ে ধ্যানত হেন হৰি পলান্ত ভয়ত এই লাইনখাৰিৰ আপোনাক ব্যাখ্যা কৰিব দিছে তাৰপাছত 6 নম্বৰত চমুকৈ উত্তৰ লিখিব কৈছে 6 নম্বৰ কুৱেশ্যনবোৰত কৈছে যে চমুকৈ উত্তৰ লিখা টোটেল 4টা কুৱেশ্যন আছে 1 নম্বৰকৈ আৰু ক নম্বৰটোত দিছে মাধৱ কন্দলী কোন আছিল হয় মাধৱ কন্দলী কোন আছিল সুধিছে তাৰপিছত খ নম্বৰত সুধিছে মাধৱ কন্দলীৰ ৰামায়ণত কেইটা কাণ্ড পোৱা যায় হয় মাধৱ কন্দলীৰ ৰামায়ণত কেইটা কাণ্ড পোৱা যায় তাৰপিছত গ নম্বৰত কৈছে কানাই বুলি কাৰ কথা কোৱা হৈছে লিখিব কৈছে তাৰপিছত খ নম্বৰত কৈছে মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি হয় মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি ইয়াত সুধিছে তাৰপাছত 7 নম্বৰত কৈছে 7 নম্বৰ ক'ত কৈছে তলৰ যিকোনো দুটা মূৰ্ধন্য আৰু মূৰ্ধন্য হোৱাৰ কাৰণ কি ইয়াত কৈছে যে তলত শব্দ 4টা দিয়া আছে আৰু এই শব্দবোৰত মূৰ্ধন্য আৰু ইয়াত মূৰ্ধন্য হোৱাৰ কাৰণ কি সুধিছে ইয়াত দিছে নাৰায়ণ তাৰপিছত বৰ্ণ তাৰপিছত বিষয় তাৰপিছত কষ্ট তাৰপিছত খ নম্বৰত সুধিছে সমাৰ্থক শব্দ লিখা হয় খ নম্বৰত সমাৰ্থক শব্দ লিখিব দিছে যিকোনো দুটাৰ ইয়াত 4টা শব্দ দি আছে আৰু যিকোনো দুটাৰ সমাৰ্থক শব্দ লিখিব কৈছে ইয়াত শব্দবোৰ দি আছে আকাশ নদী ধৰণী পৱন আৰু এই শব্দবোৰৰ সমাৰ্থক শব্দ লিখিব কৈছে তাৰপিছত গ নম্বৰত কৈছে আধুনিক শব্দ অসমীয়া শব্দলৈ ৰূপান্তৰ কৰা হয় আধুনিক তলত কিছুমান শব্দ দি আছে আৰু সেই শব্দবোৰক আধুনিক ৰূপত লিখিব কৈছে আৰু এই শব্দবোৰ হৈছে গইলা তাৰপিছত বদৰ তাৰপিছত খৱে তাৰপিছত কন্তকী এই শব্দবোৰক আধুনিক অসমীয়া শব্দলৈ ৰূপান্তৰ কৰিব কৈছে তাৰপিছত
ঘ নম্বৰত কৈছে বিপৰীতাৰ্থক শব্দ লিখা হয়। বিপৰীত অৰ্থ লিখিব কৈছে যিকোনো দুটাৰ, ইয়াত 4টা শব্দ দিয়া আছে আৰু সেই শব্দবোৰৰ ভিতৰত যিকোনো দুটাৰ বিপৰীত অৰ্থ লিখিব কৈছে। প্ৰথমতে হৈছে শলাগ, তাৰপাছত দিছে আদি, তাৰপাছত দিছে দুষ্ট আৰু তাৰপাছত দিছে ন্যায় আৰু এই শব্দবোৰৰ বিপৰীত অৰ্থ লিখিব কৈছে। তাৰপাছত লাষ্টৰ 8 নম্বৰ প্ৰশ্নত উত্তৰ লিখিব কৈছে আৰু 4টা কুৱেশ্যন আছে আৰু 2 নম্বৰ কৈ আছে, টোটেল 8 নম্বৰ। ক নম্বৰত সুধিছে আহোমসকলৰ দুটা উৎসৱৰ নাম লিখা হয়। আহোমসকলে পালন কৰা দুটা উৎসৱৰ নাম লিখিব কৈছে আৰু খ নম্বৰত কৈছে নৃতত্ত্ববিদসকলে বৰাক উপত্যকাক কি বুলি অভিহিত কৰিছে লিখিব কৈছে। তাৰপাছত গ নম্বৰত কৈছে কাৰ্বিসকলৰ মূল ফৈদ দুটাৰ নাম কি হয়। কাৰ্বিসকলৰ মূল ফৈদ দুটাৰ নাম কি লিখিব কৈছে। তাৰপাছত লাষ্টৰ কুৱেশ্যনটোত কৈছে যে কোচ ৰাজবংশীসকলৰ খাদ্য সম্ভাৰ 4বিধ লিখা হয়। কোচ ৰাজবংশীসকলৰ খাদ্য সম্ভাৰ 4বিধ নাম লিখিব কৈছে। আৰু এই কুৱেশ্যনটোত এইখিনি আছিল। মই আকৌ এনেকুৱা প্ৰশ্নবোৰ আপোনালোকলৈ লৈ আহিম আৰু আপোনালোকে সেই প্ৰশ্নবোৰ চাই আপোনালোকে ঘৰত প্ৰেক্টিছ কৰিব পাৰে। তেন্তে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ বাবে। মই এই চেনেলটোত জব ৰিলেটেড ভিডিঅ'ছবোৰ দি থাকোঁ আৰু ষ্টুডেণ্টৰ সহায় হোৱাকৈ ভিডিঅ'বোৰ আমি দি থাকোঁ। তেন্তে ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।